গুৱাহাটী কিন্তু যিটো গোন্ধ ইয়াত বাপৰে বাপ এই সেইটো কি মিল কওকচোন মিল মানে কিহৰ কোম্পানী কওকচোন যদি আপোনালোকে জানে কোনোবাই এই আমিনগড় ইফালে আৰু ইয়াৰ ব্ৰিজৰ তলেৰে আমি সোমাই যাব লাগিব আৰু এতিয়া আমাৰ যিখিনি ঠাই পাইছোঁ এই ঠাইখিনি মাত্ৰ 2 কিলোমিটাৰ মাত্ৰ 2 কিলোমিটাৰ চাব পাৰে কি পাইছোঁ ইয়াত লিখা আছে এইয়া চন্দ্ৰকুমাৰ শিশু উদ্যান এইখিনি চাব পাৰে চন্দ্ৰকুমাৰ শিশু উদ্যান আৰু এতিয়া আমাৰ বেগত কি আছে দেখুৱাই দিওঁ এয়াৰ চেনিটাইজাৰ দেখিবলৈ পাইছে আৰু ইফালে এইটো আছে এটা বিষৰ মলম তাৰপিছত এইটো আছে এটা মানে নচত যদি মানে চাইকেলত ঢিলা হয় তো এইকাৰণে চব মানে গোটেইখিনি ইকুইপমেণ্ট লৈছে একো যাতে প্ৰব্লেম নহয় আমাৰ ৰাস্তাত একদম মজা ফাইনেলি আহি পালোঁ দৌল গোবিন্দ মন্দিৰ চাব পাৰে আৰু ইয়াত লিখা আছে গেষ্ট হাউচ অতিথিশালা মাই গড আপোনালোকৰ আশীৰ্বাদ ইমানখিনি সময়ৰ মূৰত আহি পালোঁ দৌল গোবিন্দ ইয়াক চেণ্ডেলযোৰ খুলি থলোঁ এনেকৈ আপোনালোক সোমাবৰ বাবে পাৰ্মিশ্যন দিয়া নাই কিন্তু আমি দেউজনক খুজি কিনে পাৰ্মিশ্যনটো লৈ ল'লোঁ আৰু মাছ মাৰি যাব দিছে ইয়াত ইহঁত চাব পাৰে এতিয়া মন্দিৰটো আপোনাক দেখুৱাই দিছোঁ চেণ্ডেলযোৰ খুলি থবি ইয়াতে খুলি থৈ পিনে আপোনাক দেখুৱাই আছোঁ চাওক এয়া চাওক দৌল গোবিন্দ মন্দিৰ আপোনালোক এনেকৈ দেখুৱালোঁ এয়া চাব পাৰে আৰু এতিয়া ইয়াত ভক্তৰ সমাগম এতিয়া হোৱা নাই যি গতিকে কৰোণাৰ বাবে বন্ধ হৈ আছে তো আপোনালোকে এতিয়া যদি আহিব বিচাৰি আছে যে দৌল গোবিন্দ মন্দিৰ যাম মোৰ মতে আপোনালোকে এতিয়া নাহিব কাৰণ এতিয়া ইমান দূৰৰ পৰা আপোনালোকে আহি পিনে ইয়াত মিছামিছি আৰু এনেই যোৱাৰ দৰে কিন্তু আমি পাৰ্মিশ্যন লৈ ল'লোঁ আমাক পাৰ্মিশ্যন দিছে আমি ভিডিঅ' বনাম বুলি কোৱাৰ বাবে আৰু ইয়াত আপোনালোকৰ কি বাধ্যতামূলক আছে মই গোটেইখিনি দেখুৱাই দি আছোঁ ইয়াত লিখা আছে জোতা চেণ্ডেল ইয়াত নাৰাখিব আমি ৰখা নাই মাস্ক পিন্ধাটো বাধ্যতামূলক সামাজিক দূৰত্ব বজাই ৰাখিব লিখা আছে তো এনেকুৱাকৈ কিছুমান ইয়াত বাধ্যতামূলক দেখা আছে ইয়াত চাওক দৌল গোবিন্দ মন্দিৰ আৰু ইয়াত এনেকুৱা ধুনীয়া বহা জেগা আছে ওপৰত আছে গছ এনেকৈ আহক বহক ধুনীয়া ফিলিংছ লওক তো আহিলোঁ দৌল গোবিন্দ মন্দিৰৰ পৰা আৰু আপোনালোক আজি দুটা বস্তু দেখুৱালোঁ ৰ'পৱেটো উঠি দেখুৱালোঁ কেনেকুৱাকৈ ক'ত কি কেনেকুৱা সমগ্ৰখিনি দেখুৱালোঁ লগতে দৌল গোবিন্দ মন্দিৰ দেখুৱালোঁ আৰু নেক্সট আৰু হ'ব দিয়ক এটা ৰাইড কম ভালে নাকি বাকী ভাই কেনে লাগিল কওঁ আহি কিনে আৰু নেক্সট প্লেনিং বৰ্তমান কৰা নাই বাৰু কৰিব লাগিব অতি সোনকালে নেক্সট প্লেনিং কৰিম আৰু এতিয়া আমাৰ চাইকেল আছে সেই তাত আৰু এতিয়া মই যে ক'লোঁ আপোনালোক মানে ৰ'পৱেত উঠিলোঁ আৰু মানে দৌল গোবিন্দ দেখুৱালোঁ মানে মই এদিনতে বনাইছিলোঁ এই দুটা ভিডিঅ' ৰ'পৱেত এটা এক্সট্ৰাকৈ দিছোঁ আৰু এই ভিডিঅ'টো এটা এক্সট্ৰাকৈ দিছোঁ তো ৰ'পৱে ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই গৈ পিনে চাব চেনেলত আৰু এই ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই